এতিয়া বনাম তিৱা সম্প্ৰদায়ৰ গৰমত ব্যৱহাৰ হোৱা এবিধ ব্যঞ্জন মুইডং। মুইডং বনাবলৈ লৈছোঁ চাউলৰ সৈতে গাহৰি মাংস, জলকীয়া, নিমখ, মাটি চৰু লৈছোঁ। মাটি চৰুত বনাম, এইটো মাটি চৰু কয়। মুইডং হৈছে গৰমত খেলৰ জেলাসকলক সন্মানেৰে আপ্যায়ন কৰিব পৰা এবিধ মুখ্য খাদ্য। মুদিং কয়। এয়া মাটি চৰুটো গৰম কৰি ল'লোঁ। ইয়াত এতিয়া শুকানে গাহৰি মাংসখিনি দি দিম। এতিয়া অলপ নিমখ দিলোঁ ইয়াত আৰু জলকীয়াকেইটা দিলোঁ। এতিয়া শুকানে ভাজিম। এতিয়া ঢাকি থ'ম অলপ সময়, মধ্যমীয়া জুই ল'ম। এয়া মাংসখিনিৰ পানীটো শুকাই গৈছে। এতিয়া অলপ অলপ তেল ওলাইছে। কম জুইত এতিয়া ভাজিম। এই মাংসখিনি তিৱা সম্প্ৰদায় গৰমত ব্যৱহাৰ কৰে। মাংসখিনি হাৰি বুঢ়ীয়ে বৰঘৰত মাটি চৰুত নিমখ জলকীয়া দি শুকানে ভাজে। খেলৰ বুঢ়াই মুইডং ভাগত নাপালে বংশক জৰিমনা ভৰাই। এয়া আকৌ 10 মিনিট কম জুইত আকৌ ঢাকি দিম। এয়া ঢাকন খুলি ল'লোঁ। মুইডং শুকানে ভাজা হৈ গ'ল। এতিয়া তেল ওলাইছে। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ।